হ্যাঁ দোস্ত, ধরক আমার পৃথিবীত একদম সব গছ গছনি একদম সব নোয়া হয়ে গৈছে, মানে ধ্বংস হয়ে গেছে, মানুহ কাটি কাটি এইবোৰ সব ধ্বংস কৰি দিছে। তো কেনেকৈ হ'ব? পৃথিৱীখন বাচিবনে? মানুহ বাচি জীয়াই থাকিবনে? এই গছ গছনি চৰাই চিৰিকটি এইবোৰ জীয়াই থাকিবনে? মানে কেনে হ'ব আমাৰ পৃথিৱীখন? একটা মানে কেনেকুৱা ৰূপত পৰিণত হ'ব? মানে এনেকুৱা অৱস্থা হৈ যাব না, মানুহে এসময়ত মানে থাকিব পৰা নোহোৱা হ'ব। মানুহ থাকিব পৰা মানে কেনেকুৱা হ'ব? ধৰক মানুহতো ঘৰ বাৰী এইবিলাক গছ কাটি কাটি বনাই আছে না, কিন্তু মানুহে এটা সময়ত গছ গছনিৰ অভাৱত মানে অক্সিজেনৰ অভাৱত, গছ গছনি নাথাকিলে অক্সিজেন নাপাম আমি। তো অক্সিজেনৰ অভাৱত মানুহে এটা সময়ত মৰিব ধৰিব, এনেই মৰিব ধৰিব। কিন্তু চাব আজিকালি ইমান জেনেৰেশ্যন ওলাইছে না, 5G, এই 5G নোহোৱা দিয়াৰ পিছৰ পৰা মানুহ কি হৈ গৈছে, মানুহ আজিকালি এই যিবিলাক গছ গছনি আছে, আপোনাৰ যিবিলাক মাটি আগতে সাৰুৱা আছিল, এতিয়া মাটি অকণমান কি হৈ গ'ল, এতিয়া মাটি অকণমান সাৰুৱা একদম নায়েই। মানে একদম এটা গছ যদি আপোনালোকে মানে উঠাব বিচাৰে, মানে যিকোনো ধৰণৰ মানে শাক পাচলি হওক বা যিকোনো ধৰণৰ শস্যৰ খেতি কৰক মানুহে ন, সেইবোৰ গছ কি কৰে জানে? সেইবোৰ গছ আপোনালোকে সৰুৰ পৰা একদম সাৰ দি 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 পেলাই সেইটো গছ মানে ডাঙৰ কৰে। তো হয়, মানে মই আজি আপোনালোকক এনেকুৱা এটা মানে পৃথিৱীত লৈ গৈ আছোঁ না, যে মানে আপোনালোকে কল্পনা কৰিব নোৱাৰিব যে আমাৰ পৃথিৱীখন কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে আৰু কি অৱস্থাত গৈ আছে। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি ইয়াৰ পৰাই। তো আপোনালোকেতো হয়তো বহুত চায়ে আছে যে বৰ্তমান আমাৰ অসমখনত কিমান মানে ডেভেলপ হ'ল। মানে ডেভেলপটো বেলেগ ক্ষেত্ৰত হৈছে, কিন্তু আমাৰ নিজৰ মাজত হোৱা নাই এতিয়ালৈকে ডেভেলপ। চাওক, আজি এটা ইমান ডাঙৰ এটা গছ আছে, সেই গছ কাটি পেলাই মানুহে কি কৰিছে, তাতে মানে মানুহে এই ঘৰ ঘৰ বনাই দি আছে। তো মানুহৰ ইমান অভাৱ হৈছে না, মানুহৰ মানে এইবোৰ গছ গছনি আজিকালি মানুহে ৰোপণ কৰাটো দূৰৰ কথা, মানুহে সেইবোৰ কাটি বিনাশ কৰি পেলাই মানুহ তাতে ঘৰ বনাই আছে। কিছুমানে শস্য কৰি আছে, কিছুমানে বিল্ডিং দি আছে, কিছুমানে এইটো কৰি আছে, ফেক্টৰী বহাই আছে, মানে কিবা কিবি মানে মানুহে কৰি আছে মানে কৰি। কিন্তু আজিকালি মানে এনেকুৱা হৈ গৈছে, মানুহ অক্সিজেনৰ অভাৱত মানুহৰ বহুত ৰোগ হৈ আছে। মানে এনেকুৱা মানে আগৰ দিনতকৈ এতিয়াৰ দিনত চাওক, আপোনালোকে যদি আপোনালোকে কল্পনা মানে তুলনা কৰে, তেতিয়া আগৰ দিনতকৈ এতিয়াৰ দিনত চাওক, আগতে মানুহৰ বেমাৰ কম হৈছিল, কিন্তু এতিয়া মানুহৰ বহুত বেমাৰ দেখা গৈছে। কিন্তু কিয় জানেনে? একমাত্ৰ মানে যি আমি সুস্থ মানে মানে আপোনাৰ পিয়'ৰ যিবিলাক অক্সিজেন আছে, সেইবোৰ পিয়'ৰ অক্সিজেন আজিকালি নাই, ক'তো নাই। চাওক, আজিকালি আপোনালোকে বজাৰৰ পৰা এটা শাক পাচলি আনক, কিবা এটা কিনি আনক, এইটো সাৰ একদম মানে সৰুৰ পৰা যিবোৰ একদম শস্য মানুহ দান কৰে, ধানতো মানুহ আজিকালি সাৰ দিয়ে। আগতে সাৰ এইবিলাক নাছিলে, ইউৰিয়া সাৰ আপোনালোকে আজিকালি এইবোৰ দিয়ে। আজিকালি মানে ইমান মানে কি ক'ম আৰু, মানে ইমান হৈ গ'ল না এইবিলাক, মানে আৰু ক'বলৈ মোৰ ভাষা নাই আৰু। মানে কি ক'ম, আগৰ দিনত মানে গোবৰ সাৰ ব্যৱহাৰ কৰিছিল, এই যিবিলাক গৰুৰ গোবৰ আছিল এইবিলাক মানে পচাই পেলাই তাৰপিছত মানে শস্য খেতিত দিছিল, এইবোৰ মানে খাইছিল আগতে এইবোৰ ভাল আছিলে। আৰু আজিকালি মানুহে ইমান ডেভেলপ হ'ল না, একদম এই সাৰবিলাক কি কৰিছে মানুহে, খেতি পথাৰত ইউৰিয়া সাৰ পেলাই মানুহ আজিকালি ডেভেলপমেণ্ট হ'ল। তো মানুহে কি কৰিছে, খেতি পথাৰত মানে সোনকালে হ'ব লাগে, মানুহ আজিকালি বেছি খাব লাগে ন, তো মানুহে সেইকাৰণে আজিকালি কি কৰিছে, খেতি পথাৰত এইবোৰ দি দিছে, একদম সাৰ দি পেলাই এইবোৰ যিবিলাক আপোনালোকৰ শস্য আছে এইবোৰ ডাঙৰ কৰিব ধৰিছে। মানে কি ক'ম আৰু, এনেকুৱা অৱস্থা হৈ গৈছে আজিকালি মানুহৰ। মানে ডক্টৰ আছে, আপোনালোকৰ এটা হস্পিটেলত যাওক, চাব মানুহ কিমান লাইন ধৰিছে, একদম মানে ইমান মানুহ হৈ গৈছে। মানুহে চিকিৎসা চাব, চবৰে মানসিক ৰোগ এইটো সেইটো ক'ৰ পৰা হৈছে, এইবোৰ খাই এইটো হৈছে না মানুহৰ। আপোনালোকে ভাবিব নোৱাৰিব, এটা মজলীয়া গছ, মানে ইমানো ডাঙৰ হোৱা নাই, ইমানো সৰু হৈ থকা নাই, মানে মজলীয়া, মানে মোটামুটি ডাঙৰ হৈছে। আৰু এইটো গছে আমাৰ প্ৰতি ঘণ্টাত 5 মিলিমিটাৰ আপোনাৰ অক্সিজেন দিয়ে, একদম সুস্থ অক্সিজেন দিয়ে। আৰু কি লাগে? আৰু এইবোৰ গছ মানুহে ডাঙৰ হওঁতে মানে কাটি কাটি পেলাই বিনষ্ট কৰি আছে, পৰিৱেশ ধ্বংস কৰি আছে। ইমান প্ৰদূষণ হৈছে মানুহৰ, আজিকালি মানে ইমান বেমাৰ হৈছে মানুহৰ না, এই গছ গছনি নথকাৰ বাবে, অক্সিজেন নোপোৱাৰ বাবে, মানে সুপুষ্ট অক্সিজেনটো নাপায়ে মানুহ। আৰু এই গছ গছনি কাটি পেলাই মানুহ ক'তনো মানুহে গছ লগাব, আৰু সেই গছৰ সলনি মানুহে কাটি পেলাই ধ্বংস কৰি আছে। আৰু আপোনালোকে আৰু এটা কথা আপোনালোকে ভাবিব নোৱাৰিব, আমাৰ অসমখনত আপোনালোকৰ প্ৰায় 300 বিধ ঔষধীয় গছ আছে। আপুনি ভাবিব নোৱাৰিব, এই ঔষধীয় গছ আপুনি নিজেও নাজানে, কল্পনা কৰিব নোৱাৰিব ক'ত আছে। আৰু সেইবোৰ গছ মানুহে কাটি পেলাই বিনষ্ট কৰিছে। এইবোৰ ক'তোতো নাপায়, জংঘলতবোৰতো নাপায়। আজিকালি মানুহে এইবোৰ কাটি পেলাই আনি পেলাই মানুহে বিভিন্ন কামত লগাইছে। আৰু মানে ভাবিব নোৱাৰা এটা অৱস্থা হৈ গৈছে আমাৰ পৃথিৱীখন। আৰু চাওক, চৰাই চিৰিকটি আগতে চাওক কিমান চৰাই চিৰিকটি আছিল, এতিয়া চৰাই চিৰিকটি পাব জানো? ক'তো নাপায়। মই আগতে কিমান চৰাই দেখিছিলোঁ আমাৰ
ৰাতিপুৱা হওঁতে কিমান চৰাই আহিছিল, এই কাউৰী কিমান আৰু কিমান চৰাই এতিয়া চৰাই পোৱাই নাযায়, চৰাই বিচাৰি পোৱা নাযায়। আগতে নহ'লে সৰু এই বাচ্চাবোৰে নহ'লে গছৰ পৰা নমাই আনিছে এইটোৰ পৰাই, এতিয়া গছবোৰতো আপোনালোকে সেই চৰাই চিৰিকটি পোৱাই নাযায় আজিকালি। মানে এনেকুৱা ডেভেলপ হৈছে আমাৰ অসমখন, এনেকুৱা মানে অৱস্থা হৈ গৈছে না যে মানুহ আজিকালি ইমান মানে ইমান মানে হৈ গৈছে, মানুহ আজিকালি ডেভেলপ হৈ গৈছে, মানে এইবোৰ গছ গছনি কাটি পেলাই মানে তাতে থাকিবলৈ লৈছে, বাসস্থান বনাই লৈছে নিজৰ, মানে ইমান হৈ গৈছে মানে আৰু ক'বলৈ মানে একো নাই। যিয়ে নহওক বাৰু আপোনালোকে অকণমান সচেতন হওক আৰু গছ গছনি বচাওক। হয় নিৰাপত্তা মানুহ আজিকালি হয় থকাৰ ঠাইটো অকণমান কমি গৈছে, সেইটো মই বুজি পাইছোঁ, কিন্তু নিৰাপত্তা ঠাইতো আপোনালোকে সেইটো গছ যিকোনো এটা গছ আপোনালোকে উঠাই পেলাই নিৰাপত্তা ঠাই এখন ৰখাই দিয়ক, তাকে বচাওক। কাৰণ গছ নাথাকিলে আপোনালোকে কেতিয়াও মানে জীয়াই থাকিব নোৱাৰিব, গছ থাকিলে আমি জীয়াই থাকিব পাৰিম। এইটো সৰুৰ পৰা শুনি আহিছোঁ আৰু এতিয়ালৈকে এতিয়া আমি যিহেতু বুজি পাইছোঁ, আগতে আমি ইমান বুজি পোৱা নাছিলোঁ, যিহেতু যে মানুহৰ মুখত এনে শুনিছিলোঁ, মাক দেউতাকৰ মুখত এনে শুনিছিলোঁ যে গছ থাকিলে মানে স্কুলতো শুনিছিলোঁ গছ থাকিলে আমি জীয়াই থাকিম, কিন্তু এতিয়া আমি সেই বিষয়ে আমি পঢ়িছোঁ, সেই বিষয়ে আমি জানিছোঁ না গছ থাকিব লাগে, গছ নাথাকিলে আমি মৃত্যুৰ মুখত পৰিম, কাৰণ অক্সিজেন যেতিয়া আমি নাপাম তেতিয়া আমি মৃত্যু হ'ম। সেইটোৱে আপোনালোকে অকণমান সচেতন হওক, আপোনালোকে অকণমান সুৰক্ষিত হওক, যাতে গছ গছনি আমি কেনেকৈ মানে সুৰক্ষিত কৰিব পাৰোঁ, যাতে গছ গছনি আমি কেনেকৈ সঞ্চিত কৰিব পাৰোঁ, তাকে আমি মানে অকণমান সচেতন হ'ব লাগিব। প্ৰতিজন এজন দুজন হ'লে নহ'ব, প্ৰতিজনে সচেতন হ'ব লাগিব যে গছ গছনি কেনেকৈ আমি ৰোধ কৰিব পাৰিম, গছ গছনি কেনেকৈ আমি উঠাব পাৰিম, জীয়াই ৰাখিব পাৰিম, কেনেকৈ আমি সেইবোৰ মানে আৰু বেছি ৰাখিব পাৰিম। আৰু যদি আপোনালোকক মই কওঁ যে এনে কিছুমান গছ আছে যি গছে 24 ঘণ্টাতে অক্সিজেন দিয়ে, মানে উৎকৃষ্ট অক্সিজেন দিয়ে, মানে আমাৰ একদম মানে দৰকাৰী, মানে আমাৰ বাবে একদম প্ৰয়োজনীয় অক্সিজেন দিয়ে। সেই গছৰ নাম হৈছে পিপল গছ। যদি আপোনালোকে গুগলত চাৰ্চ কৰি চাই পিপল গছ, তেতিয়া আপোনালোকৰ সন্মুখত আহি যাব কেনেকুৱা ধৰণৰ গছ মই আপোনালোকক দেখাই দিম। সেই গছটো আপোনালোকৰ 24 ঘণ্টাতে আপোনালোকৰ মানে কি কৰে, 24 ঘণ্টাতে আপোনাৰ মানে অক্সিজেন দিয়ে। আৰু ই মানে 15 কিলোমিটাৰ মানে 15 মিটাৰ ওখ হয়, আৰু ধূসৰ বাকলি থাকে, মানে কিছুমান বাকলি থাকে সেই গছখনত। মানে গছখন ইমানেই দৰকাৰী, ইমানেই ভাল গছখন, মানে আপোনালোকৰ 24 ঘণ্টাতে অক্সিজেন পাব পাৰিব। আৰু বেছি ওখ নহয়, এইটো মানে সকলোৱে মানে ঘৰত সজাবৰ বাবে এই গছটো একচুৱেলি আনে। আৰু ইয়াৰ লগতে কিছুমান গছ আছে যি গছ নেকি আপোনাৰ পৰিৱেশ মানে ৰক্ষিত কৰিব পাৰে, বা পৰিৱেশটো আপোনালোকক মানে সুস্থ ৰাখিব পাৰে, মানে একো প্ৰদূষিত নহয়। যেনেকৈ ধৰক নিম গছ আছে, আকৌ ধৰক আপোনাৰ শাল গছ আছে, আৰু এনেকুৱা কিছুমান গছ আছে, এনেকুৱা গছে মানে আপোনাৰ কি কৰে, পৰিৱেশটো আপোনাৰ একদম মানে উৎকৃষ্ট কৰি ৰাখে, যাতে আপোনাৰ পৰিৱেশটো দূষিত নহয়, প্ৰদূষিত নহয়, তেনেকুৱা কৰি ৰাখে। তো সেইবোৰ গছ আপোনালোকে মানে সুৰক্ষিত কৰক, আপোনালোকে লগাওক সেইবোৰ গছ। চাওক আজিকালি মানুহে মানে গছৰ প্ৰতি যিসকল আকৰ্ষণ আছে না, এই আগতে আকৰ্ষণ আছিল, কিন্তু এতিয়া যিবিলাক গছৰ প্ৰতি আকৰ্ষণ আছে, এইবোৰ আকৰ্ষণ মানুহৰ কমি গৈছে, মানে লাহে লাহে এইবোৰৰ পৰা মানুহ আঁতৰি আহি আছে। কাৰণ আজিকালি মানুহ সময় নাই, একদমেই সময় নাই, চবৰে সময় কমি গৈছে। তা আগতে মানুহে চাওক কিমান এদিনত কিমান গছ লগাইছিল, কিন্তু এতিয়া মানুহে সেইবোৰ গছৰ মানে প্ৰয়োজনেই নাই, এনেকুৱা হৈ গৈছে যোন প্ৰয়োজনেই নাই। এই মানুহে আজিকালি চাওক কিমান এই প্ৰয়োজনীয় যিবোৰ গছ আছে, ধৰক আপোনাৰ নেমু গছ, আম গছ, এইবিলাক যিবোৰ গছ আছে না, মানে ঘৰত সেইবোৰক লগাই মানে খাবলৈ, সেইবোৰক মানে ইউজ কৰিবলৈহে লগায়, কিন্তু মানুহৰ এটা মানে পৰিৱেশ যাতে এটা ভাল হ'ব সেইটোৰ কাৰণে কেতিয়াও মানে সেইটো চিন্তা নকৰি পেলাই মানুহে সেইটো নলগায়। তো আজিকালি মানে অকণমান সুৰক্ষিত হ'ব লাগে মোৰ মতে। চাওক কিমান মানুহৰ মানে ৰোগ হৈ আছে, একমাত্ৰ ৰোগ কিহৰ বাবে হৈছে মানে গছ গছনিৰ বাবে। গছ গছনি নাথাকিলেতো জানেই আপোনালোকে আমি অক্সিজেন নাপাওঁ, আমি অক্সিজেন যদি ভাল অক্সিজেন এটা যদি নাপাওঁ আমি, তেতিয়া মানুহৰতো অসুখ হ'বই না, ৰোগ হ'বই, ৰোগ বাঢ়ি যাব। তো কিমান ৰোগ দেখা দি আছে আজিকালি, কম বয়সতে মানুহৰ কিমান প্ৰব্লেম দেখা দি আছে, কিমান ৰোগ দেখা গৈ আছে মানুহৰ, ইমান যাতে তাৰ পৰা আপোনালোকে অকণমান দূৰত থাকিব পাৰে, সেইকাৰণে আপোনালোকে গছ লগাওক। গছ থাকিলে আমি থাকিম, এইটো সকলোৱে জানে। যেনেকৈ বেটি বাচাও বেটি পঢ়াও, তেনেকৈ গছ লগাওক আৰু গছ সুৰক্ষিত ৰাখক, মানে গছ বচাওক, আৰু তেনেকৈ কৰিব লাগিব। আজিকালি মানুহে এইবোৰ নকৰক, কিন্তু আপুনি নিজে কৰক। আপোনাৰ জন্মদিনত, ধৰক আপোনাৰ জন্মদিন আজি, আপোনাৰ জন্মদিনত আপুনি 5টা নহয় 10টা আপোনালোকে তেনেকুৱা গছ লগাওক, তেতিয়া আপোনালোকৰ যিমান বয়স বাঢ়ি থাকিব না, এই গছবোৰ আৰু লাহে লাহে বাঢ়ি থাকিব। তেনেকৈ মানে লগাব লাগে। কিন্তু আমাৰ ধৰক আমাৰ এইটো আমাৰ অসমৰ লগত তুলনা কৰিছোঁ, আপোনাৰ ধৰক কি কয় এইটো ৰাজস্থান এটা পিপলান্তে এখন গাঁও আছে। এইখন গাঁৱত যদি আপোনালোকে যায়নে, আপোনাৰ মনটো এনেকুৱা লাগিব যেন মই ক'ত আহি গৈছোঁ, মানে এটা আনকমন ঠাই আহি গৈছোঁ। মানে আপুনি ভাবিব নোৱাৰিব যে ভাৰতবৰ্ষৰ এনে এখন
ৰাজ্যত এনে এখন ঠাইত এনেকুৱা ধৰণৰ মানে সৌন্দৰ্য ঠাই মানে পিপলান্তে গাঁৱৰ বিষয়ে মই আপোনালোকক সুন্দৰকৈ আৰু এটা ভিডিঅ' জড়িত বুজাই দিম। মানে পিপলান্তে গাঁও যদি আপোনালোকে যায় না, পিপলান্তে গাঁওখন এনে এখন গাঁও যিখন গাঁৱত আপোনালোকে সেই আমাৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামৰ দ্বাৰা বঁটাপ্ৰাপ্ত হৈছিল। মানে সেইখন গাঁৱে কিয় হৈছিলে আপোনালোকে জানেনে? এইখন গাঁৱত মানে আপোনালোকে কি কৰিছিলে, গছ গছনি আগতে ইমান প্ৰদূষিত আছিল এইখন গাঁও, তাৰপিছত এইখন গাঁৱত মানুহে গছ গছনি ৰোপণ আৰম্ভ কৰি দিলে। তাৰপিছত ইমান সৌন্দৰ্য এতিয়া হৈছে না, ভাৰতৰ ভিতৰত টপ নাম্বাৰ 1, ভাৰতৰ ভিতৰত নহয় এছিয়া মহাদেশৰ ভিতৰত নাম্বাৰ 1 দেশ মানে ৰাজ্য বুলি ক'ব লাগিব। ইমানেই সৌন্দৰ্য এইখন মানে ৰাজ্য আৰু ক'বলগীয়া নাই। পিপলান্তে গাঁও মানে এখন ৰাজস্থান এখন গাঁও হয় পিপলান্তে গাঁও। ইমান সৌন্দৰ্য, বাহিৰৰ পৰা মানুহ আহে এতিয়া মানে এইটো চাবলৈ, এইখন গাঁও চাবলৈ। আপোনালোকে ভাবিব নোৱাৰিব ইমান আনকমন গাঁও এখন। তো যিয়েই নহওক বাৰু, আপোনালোকে সকলোৱে গছ বচাওক আৰু গছ ৰোপণ কৰক আৰু আমাৰ পৰিৱেশটো সুস্থ কৰি ৰাখক, পৰিৱেশটো ৰক্ষা কৰক, যাতে আমাৰ প্ৰদূষণৰ পৰা বাচিব পাৰোঁ, যাতে আমি অক্সিজেনৰ পৰা ৰক্ষা পাব পাৰোঁ, অক্সিজেন ভাল এটা অক্সিজেন পাব পাৰোঁ। তাকে কৈছোঁ সকলোকে। আৰু যিখিনি মোৰ ভুল হৈছে, যদি ভুল হয় মোৰ এই ভিডিঅ'ৰ জৰিয়তে কিবা, মোক ক্ষমা কৰিব। আৰু আপোনালোকে সকলোৱে মই যাতে মোৰ কথা আপোনালোকে মানি পেলাই যাতে এটা গছ আপোনালোকে নিজৰ এটা ৰোপণ কৰে, তাকে মই কামনা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। থেংক ইউ ছ' মাছ। সকলোৱে যাতে ভুল হয়, পুনৰবাৰ কৈছোঁ যাতে কিবা ভুল হয় আপোনালোকে সকলোৱে মোক ক্ষমা কৰিব, শুধৰাই দিব। থেংক ইউ ছ' মাছ।